প্ৰিয় বন্ধুসকল, প্ৰথম খবৰটি হৈছে জনপ্ৰিয় শ্ব' কোন বনেগা কৰৰপতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাইৰেল হৈ পৰিল মামা। বিগত বিধানসভাৰ নিৰ্বাচনৰ সময়তে ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ মাজত মামা হিচাপে জনপ্ৰিয় হৈ পৰিছিল বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শ্ব'টোৰ সঞ্চালক অমিতাভ বচ্চনে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ জনপ্ৰিয় উপনামটো সোমবাৰে এজন প্ৰতিযোগীক প্ৰশ্ন হিচাপে সুধিছিল। প্ৰতিযোগীজনক সোধা হৈছিল, এই নামবোৰৰ কোনটোৰ দ্বাৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনত প্ৰায়ে সম্বোধন কৰা হয়। প্ৰতিযোগীজনৰ সন্মুখত দাঙি ধৰা বিকল্পকেইটা আছিল চাচা, মামা, কাকা আৰু তাও। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছত খবৰটি হৈছে 4 দফীয়া দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি ৰাইজৰ দলৰ প্ৰতিবাদে কলালে হাইলাকান্দি। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি হাইলাকান্দিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। 4 দফীয়া দাবীক লৈ কৰা প্ৰতিবাদী মিছিলত কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ সৈতে চামিল হয় ৰাইজৰ দলো। মঙলবাৰে ৰাতিপুৱা 11 বজাৰ পৰা হাইলাকান্দি চহৰৰ পুৰাতন হস্পিটেল চাৰিআলিৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ কৰ্মকৰ্তাসকলে প্ৰতিবাদী সমদল উলিয়ায়। হাইলাকান্দি জিলাত দীৰ্ঘদিনৰ পৰা জিলা প্ৰশাসনে বন্ধ কৰি থৈছে জমি ক্ৰয় বিক্ৰয়ৰ বাবে দিয়া NOC বা অনুজ্ঞাপত্ৰ। এই অনুজ্ঞাপত্ৰ বা NOC প্ৰদানৰ ব্যৱস্থা অতি সোনকালে পুনৰাৰম্ভ কৰাৰ লগতে 2018 চনৰ প্ৰলয়ংকাৰী বন্যাই ক্ষতিগ্ৰস্ত কৰা লোকক সাহায্য প্ৰদান কৰা, জব কাৰ্ড হিতাধিকাৰীক তেওঁলোকৰ প্ৰাপ্য ধন প্ৰদান কৰা আৰু কৃষি ভাত্তাৰ অৰ্থ অতি সোনকালে প্ৰদান কৰাৰ দাবী কৰে দুই দলৰ কৰ্মকৰ্তাসকলে। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ খবৰটো হৈছে বঙাইগাঁও আৰক্ষীয়ে জ্বলাই দিলে বৃহৎ পৰিমাণৰ ড্ৰাগছ নিচাজাতীয় সামগ্ৰী। বঙাইগাঁৱত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ বিনষ্ট কৰে। সোমবাৰে বিয়লি প্ৰায় 4 বজাত বিভাগীয় নীতি নিয়মৰ মাজেৰে ড্ৰাগছসমূহ বিনষ্ট কৰা হয়। ধ্বংস কৰা ড্ৰাগছখিনিৰ ভিতৰত আছে গাঞ্জা 1483 কেজি, কেপচুল 20146টা, টেবলেট 8310টা, কফ চিৰাপ 150টা বটল, হেৰইন 56 গ্ৰাম, নাৰ্কটিক ড্ৰাগছ টেবলেট 112 কেজি। ইয়াৰ বজাৰ মূল্য 81,96,100 টকা বুলি জানিব পৰা গৈছে। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছত খবৰটো হৈছে 93% পিতৃ মাতৃৰ শংকা, বিদ্যালয় যদি নুখুলে বৰবাদ হৈ যাব ল'ৰা ছোৱালীসকল। বহুতেই পাহৰিছে শব্দ লিখিবলৈ। সমীক্ষা। অৰ্থনীতিবিদ জিন ড্ৰেক, ঋতিকা খেৰা আৰু গৱেষক বিপুল পাইকৰাৰ সৈতে প্ৰায় 100জন স্বেচ্ছাসেৱকে চলোৱা জৰীপটোত 1400 স্কুলীয়া শিক্ষাৰ্থীক সামৰি লোৱা হৈছিল। প্ৰতিবেদনত দাবী কৰা হৈছে যে অনলাইন শিক্ষাৰ সুবিধাৰ পৰা বঞ্চিত পৰিয়ালৰ শিশুসকলৰ ওপৰত বিদ্যালয় বন্ধ থকাৰ প্ৰভাৱ কিমান ধ্বংসাত্মক হৈছে সেয়া কল্পনাও কৰিব নোৱাৰি। সমীক্ষাৰ পৰা কিছুমান সঁচাকৈয়ে ভয়াৱহ ফলাফল পোহৰলৈ আহিছে। জৰীপ কৰা আধাৰো অধিক শিশুৱে কেইটামান শব্দতকৈ অধিক পঢ়িব পৰা নাছিল। কিছুমানে শব্দ লিখিব পৰাও নাছিল। এওঁলোকৰ বেছিভাগৰ অভিভাৱকে অনুমান কৰে যে বিদ্যালয় বন্ধ থকাৰ বাবে তেওঁলোকৰ সন্তানৰ লিখা আৰু পঢ়াৰ সামৰ্থ্য প্ৰভাৱিত হৈছে আৰু এতিয়া যিকোনো পৰিস্থিতিত সোনকালে বিদ্যালয় খোলাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। জৰীপ কৰা বেছিভাগ অভিভাৱকে কৈছিল যে তেওঁলোকে বিদ্যালয় খোলাৰ পিছতে শিশুসকলৰ বাবে এক উন্নত জীৱন কল্পনা কৰিব পাৰে। প্ৰিয় বন্ধুসকল, শেষৰ খবৰটি হৈছে ভাৰতত হিন্দু আৰু মুছলমানৰ পূৰ্বপুৰুষ একেই। সকলো ভাৰতীয় হ'ল হিন্দু। মোহন ভাগৱত। ব্ৰিটিছসকলে হিন্দু আৰু মুছলমানৰ মাজত ভুল ধাৰণাৰ সৃষ্টি কৰিছিল, যাৰ বাবে দুয়োটা সম্প্ৰদায়ৰ মাজত অবিশ্বাসৰ পৰিৱেশ গঢ়ি উঠিছিল আৰু ফলত সংঘাতৰ সৃষ্টি হৈছিল। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে সোমবাৰে এইদৰে সমন্বয়ৰ বাৰ্তা দাঙি ধৰি মন্তব্য কৰে। সোমবাৰে মুম্বাই ৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰ সকলোতকৈ ওপৰত বিষয়ৰ সভাত ভাষণ দি কয় যে ব্ৰিটিছসকলে মুছলমানসকলক কৈছিল যে হিন্দুসকলৰ সৈতে থাকিলে একো নাপাব। ব্ৰিটিছসকলে কৈছিল ভাৰতত থাকিলে ইছলাম হেৰাই যাব। মোহন ভাগৱতে হিন্দু শব্দৰ ব্যাখ্যা দাঙি ধৰি কয় যে মোৰ মতে হিন্দু হ'ল মাতৃভূমি, পূৰ্বপুৰুষ আৰু ভাৰতীয় সংস্কৃতিৰ ঐতিহ্যৰ প্ৰতীক। হিন্দু কোনো বৰ্ণ বা ভাষিক শব্দাৱচক নহয়, বৰঞ্চ ই উন্নয়নক আগবঢ়াই লৈ যোৱা ঐতিহ্য, সকলো ধৰণৰ মানুহৰ উন্নতি। ভাষা, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে যিসকলে এই মতাদৰ্শক বিশ্বাস কৰে তেওঁলোকেই হিন্দু। সেই অৰ্থত আমি প্ৰত্যেক ভাৰতীয়কে হিন্দু বুলি বিবেচনা কৰোঁ। প্ৰিয় বন্ধুসকল, ভিডিঅ'টি যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ পলকতে পাই থাকিবলৈ আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।